ভাৰত মাতা কি জয়। ৰাতিপুৱা ইমান ধুনীয়া এটা দৃশ্য দেখিবলৈ পাইছোঁ। সকলোৰে হাতত মানে ইমান ধুনীয়াকৈ জাতীয় পতাকা লৈ মানে আগফালে এনেকৈ গৈ আছে খোজকাঢ়ি। এইকেইদিন সদায় গৈ আছে একচুৱেলি 15 আগষ্টলৈকে এনেকৈ। হেল্ল' বন্ধুসকল, নমস্কাৰ। আজি আৰু এটা ভিডিঅ' লৈছোঁ। আজি আমি আহিছোঁ শিৱসাগৰলৈ আকৌ এবাৰ মানে কাম এটাত আহিছিলোঁ। এতিয়া মানে আজি মোৰ মানে কি কয় ডোচা খাবলৈ ইমান মন গৈছে। তো আমি আনকালে সদায় মানে যিখন ৰেষ্টুৰেণ্টত সোমাওঁ সেইখনলৈ গৈ আছোঁ। সেইখন আছে একচুৱেলি নাট্য মন্দিৰৰ ফালে, শিৱসাগৰ নাট্য মন্দিৰ পাৰ হৈ। এয়া আমি পালোহি ৰেষ্টুৰেণ্টখন। নামটো হৈছে তলাতল। এইখন মানে আমি বহুত আগৰ পৰা আহি থাকোঁ মানে যি মই বিয়া হোৱা কিজানি ইমান বছৰ হ'ল তেতিয়াৰ পৰা অকল মানে প্ৰায় এইখনতেই সোমাওঁহি মানে একদম ঘৰুৱা ৰেষ্টুৰেণ্টৰ নিচিনা হৈ গ'ল মানে। সোমাই আহিছোঁ জানো আজিলৈকে মানে ডোচা আছেনে নাই সোধা নাই, পাওঁ নে নাপাওঁ চাওঁ। ভিতৰত ধুনীয়া লাইটিং আছে, AC আছে আৰু মানে বাথৰুমো ধুনীয়া। ৱাছৰুম মানে হেণ্ড ৱাছ কৰিবলৈ ধুনীয়া সুবিধা আছে। ইয়াৰ আমাৰ বেটাৰ মানে অৰ্ডাৰ দিলে সি খাই ভাল পোৱা চিকেন ললিপপ, সি অকল সেইটোৱে ভাল পায় বেছিভাগ। তাৰপৰা আমি দিছোঁ ভেজ চাও। তোত বাৰু কিন্তু দুখৰ কথা হ'ল যে মোৰ ডোচা নাপালোঁ, মানে ডোচা নাপায় ইয়াত। Amazing! এতিয়া মানে খাই বৈ হৈ গ'ল, হাত ধুইছোঁ। তাৰপৰা এতিয়া যাওঁ আৰু এটা কাম আছে ইয়াতে টাউনতে। ব'লা। ইয়াত মানে বাহিৰতো বহিবলৈ ধুনীয়া সুবিধা আছে, কিন্তু ভিতৰত মানে AC থকাৰ বাবে তাতে যায় বেছিভাগ। এতিয়া আমি গৈ আছোঁ বেটাৰ চেণ্ডেল ল'বলৈ। ইয়াতে ওচৰতে এখন আছে তলাতলৰ ওচৰতে। চাওঁগৈ তাত বিচৰা ধৰণৰ চেণ্ডেল আছেনে নাই। এতিয়া মানে গৰমত জোতা আৰু ক্লগছ পিন্ধিবলৈ বেয়া, গতিকে চেণ্ডেল এযোৰ চাওঁগৈ। সেইফালে নহয়। বেটাৰ চেণ্ডেল মানে তাত নাপালোঁ একচুৱেলি, নাজিৰাতে চাবগৈ লাগিব। অকল মোবাইল আয়াও মানে নেশ্যনেল ফ্লেগ কিনিব গৈছে। এতিয়া আমি নাজিৰা পালোঁহি। নাজিৰাত বহুত ধুনীয়া বস্তু এটা, এইটো মানে বালিঘাটৰ দলংখনত ইমান ধুনীয়াকৈ মানে জাতীয় পতাকাৰ ৰংকেইটা কালাৰ কৰি থৈছে, বহুত ধুনীয়া লাগিছে দেখিবলৈ। এইজনী আকৌ লগ পাই গ'লোঁ আমি শিৱসাগৰৰ পৰা আহি থাকোঁতে। ব'ল দিয়া আমাৰ ঘৰত যাওঁ ব'ল। চলো। সেয়া বা ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। থেংক ইউ।